নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? ভালনে সকলোৰে? আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল আৰু মোৰো ভাল মানে গাটো বৰ বেছি ভাল নহয়, কঁকালৰ বিষ হৈ আছে আৰু ল'ৰাৰো গা ভাল নহয়, জ্বৰ চৰ্দি কাহ মূৰৰ বিষ আৰু বমি আৰু মন চন বৰ বেছি ভাল লাগি থকা নাই। মই এফালে যাব লাগে কাৰণে মই আহিছোঁ, এয়া বহুতৰ লগতে যোৱা কথা আছিলে আৰু বহুতৰ লগতেই গ'লোঁ আৰু চাই থাকিব মোৰ ভিডিঅ'বোৰ। যদি চাই ভাল লাগে তেনেহ'লে মোৰ চেনেলটো ফ'ল' কৰি ল'ব। ৰাতি 1:30 বজালৈকে টোপনি যাব পৰা নাই ল'ৰাৰ লগত আৰু শোৱাৰ পৰা উঠিয়ে কামখিনি কৰি মেলি লৈ আকৌ গ'লোংগৈ ৰিটেইলত, চাউলখিনি লৈ আহিলোঁগৈ কাৰণ ল'ৰাৰ ফিংগাৰ আছে ইয়াতে, মোৰ আছে। ল'ৰাৰ ফিংগাৰ নাহা হ'ল আৰু তাৰো গা বেয়া, মই নগ'লে নহয় কাৰণে মই গৈছোঁগৈ। চাউলকেইটা আনি পেলাই থৈ আৰু তাক খুৱাই বোৱাই লৈ আকৌ গৈছোঁগৈ বেংকলৈ আৰু এয়া উভতি অহা সময়তহে অকণমানকৈ মই উৰণীয়া সেতুৰ ওপৰতে অকণমানকৈ ভিডিঅ' বনাই ৰাখিলোঁ আৰু চাই থাকিব মোৰ ভিডিঅ'বোৰ। চাই যদি ভাল লাগে আপোনালোকে মোৰ চেনেলটো ফ'ল' কৰি ল'ব। আৰু এয়া আমাৰ গাঁৱৰে খুৰী এগৰাকী আৰু এইফালে আমাৰ কাউন্সিলৰ মেম্বাৰনী বৌ গৈছিলে লগতে। বৌ বহুত বেছি চিনাকি ওলায় আৰু কথা চথা নাপাতিলেও নহয়, পাতিব লগাতে মানে সময়বিলাক গৈ থাকে আৰু ইমান উৎপাতকৈ বজাৰৰ পৰা আহি মেলি লৈ এইফালে মুৰ্গী এটা আনি থৈছিলে, মই কাটি কুটি ল'লোঁ। কোনো দিন কাটা নাই আৰু আগতেই খুৰাহঁতৰ লগতেই কাটা ছোৱালী অৱস্থাতে আৰু মানুহজনে আৰু এদিন কাটিছিলোঁ, শাহু মা আহিছিলে, মায়েও এইবিলাক কাম কৰে আৰু মাৰ লগত কাটিছিলোঁ আৰু আজি মই অকলে কাটিছোঁ। আৰু এইফালে ধুনীয়াকৈ আলুখিনি কাটি কুটি ভাজি লৈছোঁ আৰু এইফালে মছলা ভাজি আছোঁ। ল'ৰাই বোলে ৰুটি মাংস খাই টোপনি ধৰি আছে আৰু টোপনি ধৰা মেইন কাৰণটো হৈছে যোৱাকালি ল'ৰাৰ গাটো অকণমান বেছি বেয়া হৈ আছিলে। বেয়া হৈ থকা কাৰণটো আপোনালোকক কৈছিলোঁ, চৰ্দি জ্বৰ কাহ হৈ আছিলে আৰু ফাৰ্মাচীতে সুধি পেলাই সি মেডিচিন লৈ আহিলে আৰু যোৱাকালি ৰাতি মানে অকণমান ভাত খাই পেলাই ঔষধ খুৱাই দিলোঁ, খুৱাই পেলাই তাৰপিছত খুৱাই দিয়াৰ পিছত ইমান বেছি গা গৰম, একদম পূৰা জ্বৰ মূৰত উঠি গ'ল। মোৰ ভয়ো লাগিছে, মানুহজনটো দিনতে কাম বন কৰি মেলি আহি ৰাতি শুলে, পূৰা নাক বজাই শুই আছে। মই অকলে ৰাতি 1:30 বজালৈকে বহি আছোঁ। সি মানে ঠাণ্ডা লাগে বুলি কয়, কাপোৰ জাপি দিওঁ আৰু কাপোৰ জাপি দিলে গোটেইটো ঘামি মানে অৱস্থা নাই, পানী একদম গামোচা দি মই পূৰা গা মুচি আছোঁ। তাৰ মাজে মাজে আকৌ ঠাণ্ডা লাগে বুলি কয়, কাপোৰ জাপি দিওঁ। স্পৰ্টিং 3টা সলাইছোঁ মই তাক, যোৱাকালি ৰাতি স্পৰ্টিং 3টা চেঞ্জ কৰিছোঁ। বেড কভাৰ গোটেই ঘামি ভিজা, ব্লেংকেট ভিজা আৰু মোৰো বহুত বেছি গা বেয়া হৈ আছে, কঁকালৰ বিষ আৰু উপায় নাইকিয়া। আজি আকৌ অলপমান কষ্ট কৰিবলগীয়া হ'ল আৰু চাই থাকিব মোৰ ভিডিঅ'বোৰ। চাই যদি ভাল লাগে তেনেহ'লে মোৰ চেনেলটো আপোনালোকে ফ'ল' কৰিব আৰু সৰু সৰু এনেকৈ ভিডিঅ' বনাই থাকোঁ, চাই ভাল পালে মোৰ চেনেলটো ফ'ল' কৰিব। বহুত বেছি টোপনি আহি আছে, চকুত চাওঁতে চাগে আপোনালোকে গমেই পাইছে, কাৰণ ইমান টোপনি ক্ষতি মই কেতিয়াও নকৰোঁ আৰু মানুহজনৰ কেতিয়াবা মন গ'লে মোবাইলত ব্যস্ত হৈ থাকে, মোৰ মোবাইলটো মানুহজনেও চলায় আৰু চাই থাকিব দেই ভিডিঅ'বোৰ। যদি চাই ভাল লাগে তেনেহ'লে আকৌ কৈছোঁ মোৰ চেনেলটো ফ'ল' কৰি ল'ব। মোৰ সমস্যাখিনিৰ কথা কওঁতে মোৰ মাংসত পানী দিব হৈ গ'ল আৰু মাংসত পানীও দিলোঁ, উতলিলেও মাংস এতিয়া মানে কি প্ৰায় হওঁ অৱস্থা হ'ল। সেইখিনিতে অকণমানকৈ ভিডিঅ' কৰি ৰাখিলোঁ আপোনালোকক দেখাবৰ বাবে। আছামাৰি ধৰিছে, কামখিনি কেতিয়া হয় লাগিছে। এটা আকৌ বাপেক পিতেকে ৰুটি খাওঁ বুলি কৈছে ন, ৰুটি নবনালেও নহ'ব, সেইকাৰণে এইফালে ৰুটি বনাই আছোঁ। একেবাৰে শুকান ৰুটি খাবলৈ বেয়া পায় কাৰণে অকণমানকৈ ৰিফাইন দি মই ৰুটিকেইখন এনেকৈয়ে বনাই দিলোঁ, অকণমান খাই গাটোত যদি শক্তি পাওঁ বুলিয়ে।